আজি মই দীপাৱলীটো প্ৰথম ভিডিঅ' ৰংগোলী বনাইছোঁ কাৰণ মই ইয়াত মা চৰণ আঁকিম আৰু এয়া ফাইনেলি মোৰ মা চৰণ আঁকি হ'ল। কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট এটা কৰিব দেই। এতিয়া সন্ধিয়া সময় চাকি বন্তি জ্বলালোঁ আৰু লগতে ধূনাও ঘূৰাইছোঁ। ঘৰখনত ধূনা দি ভাল লাগে সন্ধিয়া সময়কণ, কাৰণ ধূনাকণ দিলে বহুত পবিত্ৰ পবিত্ৰ লাগে ঘৰখন। এয়া মোৰ গোসাঁই ঘৰকণ, তাতে ধূপ চাকি জ্বলোৱা হ'ল, ধূনা ধূপ চাকি আৰু তুলসীৰ তলতো এয়া দিয়া হ'ল। বাহিৰত মানে বৰষুণৰ কাৰণে হাৱা মাৰি আছে, সেয়া দিব পৰা নাই, বাহিৰত ভালকৈ উলিয়াই, সেইকাৰণে ভিতৰতে আনি দিছোঁহি। আৰু দুৱাৰমুখখন এনেকৈ মই সজালোঁ। আৰু এইফালে আন্ধাৰক পোহৰ কৰাই তুলিছোঁ। বৰ্তমান আমাৰ এইকণ জেগা অকণমান আন্ধাৰ হৈ আছিলে, সেইটো কাৰণে আন্ধাৰক পোহৰ কৰাই তুলিছোঁ। আৰু আমাৰ এই আগফালকণ পূজা আৰু কালী পূজা লগতে দীপাৱলীও, আৰু দীপাৱলী আজিতো বিশেষ একো কৰা নাই, আজি মাত্ৰ চাকি বন্তি জ্বলাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, দীপালী লাইফষ্টাইল ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দীপাৱলীৰ লগতে আজি কালী পূজা আৰু মা কালীৰ ওচৰত আজি মই প্ৰাৰ্থনা কৰিলোঁ। আৰু দীপাৱলীৰ বহুত জাক জমক কৰা নাই, ভিডিঅ'টোত গম পাবই সম্পূৰ্ণকৈ, কাৰণ মনটো ইমান ভাল নহয়, সেইটো সকলোৱে জানে। আৰু আমাৰ বিশেষকৈ ভগৱান মানে আমাৰ হিয়া আমঠু দাদা হেৰাইছে, আৰু সেইকাৰণে ভাবিছোঁ যিখিনি পাৰোঁ সেইদৰে অকণমান নিয়ম কৰিছোঁ। আৰু তেওঁক আজিও সেৱা কৰিছোঁ যাতে তেওঁ সোনকালেই ন্যায় পায়, আমাৰ মাজত যাতে তেওঁ অমৰ হৈ থাকে। আৰু আমাৰ ওচৰতে এয়া বম ফুটাই আছে, আৰু ইয়াত যিবিলাক বম ফুটাই নহয় একো আৱাজে নুশুনি, ক'ব গ'লে ইমানেই ডাঙৰ ডাঙৰ বম মানে শব্দ। আৰু মই বাহিৰত ওলাই পেলাই চাই আছোঁহি। ইয়াৰ ৰাতি ভিউটো ভাল লাগে চাই, আৰু তাতে এয়া বম ফুটাইছে, দেখিবলৈও বহুত ধুনীয়া লাগিছে বাৰু। আৰু এতিয়া মই খানা বনাবলৈ যাওঁ। আৰু আজি তাতে কালী পূজা, আৰু আমি সন্ধিয়া সাঁজটো ভাত নাখাওঁ, ৰুটি চব্জি বনাম। আৰু এয়া আজি স্পেচিয়েল গ্ৰেভি এখন কৰিম মানুহজনৰ কাৰণে, কাৰণ মানুহজনক স্পেচিয়েলকৈ খুৱাই ভাল লাগে। তেওঁ যেতিয়া ডিউটিৰ পৰা আহিব, হয়তো তেওঁৰ মনটো বহুত ভাল লাগিব, আৰু তেওঁতো মোৰ কাৰণে বহুতখিনিয়ে কয়, সেইকাৰণে ময়ো ৰেডি হৈছোঁ বনাবলৈ। তো আপোনালোকে ধুনীয়াকৈ চাই যাব, যদি ৰেচিপিটো ভিডিঅ' লাগে তেতিয়াহ'লে জনাব। এয়া দেখিছেনে, ঘৰতে বনোৱা পনীৰ হয়, আজি পনীৰেদি বনাম। আৰু এয়া ভাজি ভাজি ফাইনেলি হৈছেগৈ। ইয়াত পনীৰ দিবলৈ বাকী আছে, আৰু পানী আগত গৰম পানী অকণ দি ল'ম, তাৰপিছত সিজোৱাৰ পিছত আকৌ পনীৰ দিম। এয়া একদম ফাইনেলি হৈ গৈছে, একদম টাইলছে চাইলছে পৰি লাগিব। চোৱাহি চোৱাহি ক্লাও। মোৰ মানুহটোৱে মিঠাই খোৱাত ব্যস্ত হৈ আছে, মিঠাই দেখামগৈ বাৰু, কিন্তু মই এতিয়া বৰ্তমান বম চোৱাত ব্যস্ত হৈ আছোঁ। 1 2 3 আইঅ মা।
আৰু ইয়াত দেখিছেনে পইলটো ফুটাব ধৰিছিলে কিন্তু নুফুটিলে, সেয়া ওপৰত ফুটাই আছে। এয়া ভাইটি এটাই মিঠাই দি থৈ গ'লহি আৰু মই বম ফুটোৱা চাবলৈ গ'লোঁ, ৰকেট উৰুৱা। এইপিনে মিঠাই এডোখৰ খালে, মানে মোৰ মানুহজনে গম পাইছে নহয়। আৰু এইপিনে আটা মাৰি থৈছোঁ, এতিয়া বনাম। তাৰপিছত এয়া পনীৰ আৰু কাবেলি বুট, আলু, চব্জি। আৰু এইপিনে বম ফটকা পূৰা ফুটাই আছে, সেয়া কলগছো জ্বলাইছে। আৰু মই চাই আছোঁ আৰু এইফালে পূৰা কলগছ জ্বলাই আছে, বম ফুটাই আছে। আৰু এইপিনে মই তাৱা গৰম কৰি আছোঁ। দেৱালী হয় আৰু দেৱালী আজি 2 নম্বৰটো দিন, মানে কালী পূজাৰ লগতে দেৱালী আৰু আজিও দেৱালী। সেইকাৰণে ময়ো ধূপ চাকি জ্বলাই ল'লোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ল'লোঁ। আৰু আজিনো কি ক'ম, আজি অকণমান ওলাই যাম, সেইকাৰণে আপোনালোককো অকণমান উলিয়াই লৈ যাম, কি পাৰোঁ তাকে দেখাম আৰু ক'ত যাম। তো ভিডিঅ'টো শেষলৈকে চাই যাব। আজিতো এইটো কিতাপত দেখি আপোনালোকেতো ভয় খাব, সেইকাৰণে কৈ দিছোঁ, কাৰণ দীপাৱলী হয় আৰু পোহৰৰ উৎসৱ। যেনে হ'লেও মোৰ যিখিনি নিয়ম মইতো কৰিবই লাগিব, সেইকাৰণে আজি অকণমান নিজকে চেঞ্জ কৰি ল'লোঁ। আৰু সকলোৱে যাতে ভাল হয় সেয়াই প্ৰাৰ্থনা কৰোঁ। এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা আমি দুয়োজন ওলাই দিলোঁ, ওলাই পেলাই ৰাস্তাতে বস্তু কেইটামান ল'লোঁ। মানে এইটো কাৰণে ল'বলগীয়া হ'ল, মামীহঁতৰ ঘৰলৈ যাম, সেইকাৰণে মামী ছোৱালীজনীও আছে, তাই কিবা এটা খাম বুলি কৈছিলে, সেইকাৰণে তাইৰ কাৰণে বস্তু লৈ লোৱা হ'ল। আৰু সেই তেনেকৈ দেখিছিলে এইবোৰ একদম আকাশৰ ওপৰত লৈ আছে বমবিলাক। আৰু সেয়ে আমিও অকণমান ওলাই অহা হ'ল। মামীহঁতৰ ঘৰৰ পৰা আমি সোনকালেই ঘূৰিলোঁ আৰু ঘৰত আহি ৰুটি ভাজি আৰু চাটনি, পিঁয়াজ দালি এনেকৈ বনালোঁ। আৰু ৰাতি সাঁজটো আমি এনেকৈয়ে খালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, তো চাই কেনেকুৱা পালে সকলোৱে জনাব। আজিলৈ থেংক ইউ, ধন্যবাদ।